নমস্কাৰ বন্ধুসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ চেনেল সপোনৰ অসমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি ভাওনা আছে আপোনাৰ আমাৰ কাকজান টিয়ক বাদলি পুখুৰী কাকজান মানে আমাৰ দুনীয়াগাঁও পাৰ হৈ গ'লে ওচৰতে একদম ওচৰতে আমাৰ আলিমূৰ পাৰ হৈ পেলাই তাৰপিছত মানে তাৰ পিছতো আলিমূৰ বাদলি পুখুৰী শিৱ মন্দিৰত আমাৰ ভাওনা আছে আজি তাকে আজি আমাৰ অভিজিত কটীয়াবৰুৱা আমাৰ অভিজিত বুবুদাৰ নিমন্ত্ৰণত আজি তাৰকাসুৰ কৰিমগৈ ভাওনা আজি আপোনাৰ হেৰি আছে সৰগুৰি মিলন ভাওনা আছে তাকে তাৰকাসুৰ কৰিমগৈ আৰু মানে ভাওনাখন এইবাৰ প্ৰথম কৰিম মানে মই চোৱাও নাই খালি ভাওনাখন বৰ ধুনীয়া মানে চাইছোঁ ৰিহাৰ্চেলত চাইছোঁ আৰু পঢ়িছোঁ মানে ভাল লাগিলে মানে মই স্ক্ৰিপ্টটো পঢ়িছিলোঁ নাটখন পঢ়িছিলোঁ বৰ ধুনীয়া নাটক মানে কৰিছে বুলি শুনো আৰু যে হৈছে আমুকত আমাৰ সৰুগুৰি মিলন ভাওনাখন হৈছে খালি মানে আজিলৈকে আমাৰতো এৰিয়াত মানে আমি নাথাকোঁতে আমি সৰুতে তেতিয়া থাকিব পাৰে তেতিয়া হৈছিলে বুলি শুনিছিলোঁ এবাৰ খালি এতিয়া মানে শুনা নাই মানে থকাত শুনা নাই কোৱাও মানে কৰা দেখাও নাই কোনেও কৰা দেখাও নাই মানে হৈছে বেলেগ জেগাত হৈছে খালি আমাৰ এইটো অঞ্চলত হোৱা নাই সেইকাৰণে চাবলৈও মানে পোৱাও নাই সেইবাবে চাবলৈতো কি এবাৰ চামো কৰিমো লগতে একেলগে ভাল লাগিব এটা সুন্দৰ আপোনাৰ কি বুলি ক'ম এতিয়া তাকে ভাবিছোঁ আৰু ভাওনাখন যাতে সুন্দৰকৈ হয় যাতে সকলোৱে আঁকোৱালি লয় যাতে চবে ভাল পায় চাবলৈ সেইটোকে ভাবিছোঁ তাকে আহককে ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আজি মানে এতিয়া ভাওনালৈ ওলাইছোঁ আৰু তাকে যাম আৰু এতিয়া ওলালোঁ আৰু তাকে আজি মানে কি আজি ক'লোৱে আজি আমাৰ সৰগুৰি মিলন আছে গাম তাৰকাসুৰ গাম তাকে আশীৰ্বাদ কৰিব আৰু যাতে কৰিতো পোৱাই নাই ভাওনাখন তেওঁলোকে ভাল হওক যাতে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বাকী দেখাই দিম সকলো দেখাই দিম বিশেষকৈ আপোনালোকক কথা এটা ক'বলৈ আজিৰ পৰা আপোনালোক এটা মানে বেলেগ ধৰণৰ এটা মানে দেখাম বাৰু মানে ছাৰপ্ৰাইজ এটা দিবলৈ আছে মানে আপোনালোকে কোনোদিন দেখা নাই দেখিবও পাৰে সৰু সুৰাকৈ দেখিব পাৰে খালি আপোনালোকে মানে এনেকুৱাকৈ দেখা নাই যেনেকৈ আপোনালোকে মানে সেইটো চাগে ভাবিয়ে পোৱা নাই যে এইটো হ'ব পাৰে জানো এনেকৈ হ'ব পাৰে জানো এনেকুৱা কৰিব পাৰে জানো বাকী দেখাই থাকিম সেইটো আপোনালোকক চিক্ৰেটটো দেখাম সময়ত দেখাম বাকী চাই থাকিব সকলোৱে তালৈ গৈ লওঁ তাৰপিছত এতিয়া আমাৰ বিটু আহি আছে গৌতম আহি আছে এহেঁতি আহি আছে একেলগে যামগৈ আৰু তাৰপিছত সকলো দেখাম তাতে ভাওনাস্থলীত গৈ পেলাই দেখাম মই তো শিৱ মন্দিৰতে হৈছে তাতে হ'ব তাতে আমাৰ ষ্টেজতে হ'ব বাকী দেখিম সকলো বাকী চাই থাকিব আৰু আহক তেনে 2000 years later আজি নিজে মাৰিছে মেকআপ চাওঁ এবাৰ চাই দিয়ক আজিকালি মেকআপ আৰ্টিষ্ট নিজে তাকে কি হ'বগৈ গম নাপাওঁ তাকে যি হ'ব দেখা যাব এইজন মেইন মানুহজন এই মানুহজনী এই আমাৰ কলীয়া নাৱত আজি নাৱত লৈছে কোলা নাৱতজন বাকী আমাৰ এই টকলা মামা আজি বিষ্ণু বাকী দেখাই থাকিম চাই থাকিব সকলো আৰু এজন পিন্ধা এইজন এজন তেওঁ
আল্ট্ৰা লগাইছে বৰ ধুনীয়া পেইণ্ট কৰে তেওঁ আল্ট্ৰা পেইণ্টটো বৰ ধুনীয়া কৰে আঙুলিকেইটা ভুটা সেইকাৰণে কালাৰটো মাৰিলে অকণমান ভাল হয় দেখিবলৈ ভুটা আঙুলি যে সেইকাৰণে আগতে মাৰি লৈছে আঙুলি প্ৰব্লেম হয় खत्म बाय बाय टाटा गुड बाय মানে কি হ'ল ভাও লৈছে বছৰ মুখত ফুটা নাই এতিয়া সুধি আছে কি কয় দে কি আছিলে নহয় কি কয় দে এবাৰ কৈ দে আকৌ আজি হেৰি গাব মোহিনী গাব দেই ইয়াত আহিছে নহয় এটা হাত ধৰিছে নাই একদম কি ধুনীয়াকে লৈ থৈছে মই মানে আমি ভাত টেষ্ট বুলি মাতো 1 hour later. পেন কৰিলো সকলো ৰেডি আমাৰ ইয়াৰ পিএলে চোৱা পিএ আজি নিজে পেন মাৰিছে কি অধচ মাৰিছে কেনেকুৱা লাগে একদম অধচ লাগিছে গোটেই ব্ৰাছ চাছ চব পেন চেন চব মানে ব্ৰাছ চাছ গোটেইখন ধ্বংস কৰি থৈ আহিছে এইটো এই পেনটো কৰিবলৈ ই আপোনাৰ 1.5 ঘণ্টা বহিছে ভালকৈ চাই লওক এইটো এই পেনটো কৰিবলৈ ই 1.5 ঘণ্টা বহিছে 1.5 ঘণ্টা মামা বাকী চলি আছে আৰু কৰি আছে এই অকণমান জানিব ৰংগু কাই এইজনে পেপাৰ বাদকজন এইজনে চাই লওক ইয়াক ৰিয়েল ফেচতো দেখাম বাৰু কেতিয়াবা ই খুব সুন্দৰ পেপাৰ বজায় বৰ ধুনীয়া বিশেষকৈ ই খুব সুন্দৰ পেপাৰ বজায় আজি আমাৰ পেন খাওঁদা এয়া ঐ ভাত খাওঁদা লাগি আছে কামত একদম ছাৰপ্ৰাইজ যোনটো ছাৰপ্ৰাইজ বুলি কওঁ মানে ভাবিছিলোঁ ছাৰপ্ৰাইজ দিম বুলি যাওঁ আহি আছে নতুন ছাৰপ্ৰাইজটো আহি আছে দেখাই দিম আৰু অকণমান আৰু আপুনি অকণমান সময় ৰৈ দিয়ক মই এই ছাৰপ্ৰাইজটো আমি দেখাম 1 hour later. এতিয়া ছাৰপ্ৰাইজ বুলি যে কৈছিলোঁ মই ছাৰপ্ৰাইজটো মই দেখাইছোঁ ছাৰপ্ৰাইজটো দেখাইছোঁ ৰ'ব ছাৰপ্ৰাইজটো এইটো ছাৰপ্ৰাইজ গায়নে এবাৰ দৈত্য ভাও লৈছে এইটো বন্ধু এইজন আমাৰ গায়নে এবাৰ দৈত্য ভাও লৈছে এইটোৱে ছাৰপ্ৰাইজ আছিলে ছাৰপ্ৰাইজ যে কৈছোঁ আপোনালোকে দেখি পোৱা নাছিলে বুলি এইজনে সেইজন ওলালো আৰু পিন্ধি ৰেডি প্ৰৱেশ চবেকো কৰিমগৈ আৰু এতিয়া হ'বই আৰু সময় 4 নম্বৰতে সোমাবলৈ 4 নম্বৰতে সোমামগৈ বাকী 4 নম্বৰ দেখাই দিম সকলো
এবারে সেনাপতি তোমার ভাতটি খাতি মুন্না কাটি আজিলৈ সামৰি লওঁ পেঞ্চিন গুচাই হ'ল তাকে কি হয় আৰু ভাত চাত খাই লওঁগৈ আজি ভাত মাছৰ সৈতে আছে নে কি এয়া আমাৰ ঐ এতিয়া ভাত বুলি ক'লে একদম চুটি গ'ল একদম 1 মিনিটত পেন গুচাই দিলে 1 মিনিটত পেন গুচাই দিলে মানে ভাতৰ কথা শুনিলে কাৰণে এইটো মই পেন গুচাই দিলে এইবোৰে মানুহ ভাতৰ কাৰণে ইমানেই হয় বাকী এজন মানে কি ভাত বুলি ক'লে মানে বলিয়া ভোক লাগিছে ৰাতি 12টা বাজি কেইটা বাজিলে 2টা বাজিলে ভোক নালাগে কি লাগিব ভোক লাগিছে পিয়ে আছে কেনেকে নমস্কাৰ দিছে তেওঁ নাট্যকাৰ নাট লিখি আছে তেওঁ আৰু বাকী ভিডিঅ' দিম আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ বাকী মানে কি আকৌ এটা অন্য ব্লগত লগ পাম তাকে আজিলৈ শুভৰাত্ৰি সকলোলৈ